Sinusitis আৰু migraine এই দুটা মূৰৰ বিষ বহুত দৰে কমন গতিকে মই ভাবিলো আজি এটো ওপৰতে আপোনালোকক জনাও বিশেষকৈ পাৰ্থক্যটো আৰু কেনেকুৱা ধৰণৰ সিম্পটমস দেখুৱাই তাৰ বিষয়ে জনাব বিচাৰিছো কিন্তু তাৰ আগতে migraine আৰু sinusitis এই দুটা হয় কি যেটো sinusitis হয় হেতু সাধাৰণতে আমাৰ এই নাকৰ আশেপাশে তেনেকুৱাকৈ সাইনাস কিছুমান আছে চাৰিটা বিশেষকৈ থাকে যেনেকৈ হল ফ্ৰন্টেল তাৰ পিছত আপোনাৰ ইথিময়েডেল তাৰ পিছত আপোনাৰ স্পেনয়েড তাৰ পিছত আপোনাৰ মেক্সিলাৰী এনেকুৱাকৈ সাইনাস থাকে যেতিয়া নেকি তাত কোনো ধৰণৰ ইনফেকশন হয় ইনফ্লাম হৈ যায় তেতিয়া সাধাৰণতে সাইনোসাইটিস বুলি কওঁ আৰু যেটো মাইগ্ৰেইন হয় হেতু সাধাৰণতে আমাৰ এইবোৰ নাৰ্ভ সেলস থাকে ন নাৰ্ভ যিখিনি আপোনাৰ সেন্স আমাৰ ধৰক গোন্ধয়ে হোৱা বা ধৰণৰ কিবা এটা বস্তু দেখিলো তাৰে সেন্সটো যে পঠাব লাগে ব্ৰেইনত তাৰে যেতিয়া হেতু অলপ হাইপাৰ এক্টিভ হৈ যায় তেতিয়া আমি হেতু মাইগ্ৰেইন বুলি ক'ব পাৰো যাৰ কাৰণে আপোনাৰ মূৰ বিষ হ'ব পাৰে হি নাৰ্ভ সেলবোৰ যেতিয়া বেছিকৈ মানে যিবোৰ আয়ৰন চেনেলছ থাকে যদি হাইপাৰ এক্টিভ হৈ যায় তেতিয়া সাধাৰণতে এই মাইগ্ৰেইনৰ হেডেকটো হয় সাইনাসাইটিছৰ যেটো বিষ হয় হেতু সাধাৰণতে আপোনাৰ এই সেলাৰী আশেপাশে নতুবা আপোনাৰ চিক্সত এনেকুৱা ধৰণৰ জেগাত বিষ হয় আৰু যেটো মাইগ্ৰেইনৰ বিষ হয় হেতু সাধাৰণতে আপোনাৰ মূৰৰ এটা সাইডত বিষ হয় আৰু যেতিয়া সাইনোসাইটিস হৈ থাকে তেতিয়া সাধাৰণতে আপুনি যেতিয়া হৈ দিয়ে তেতিয়া মূৰৰ বিষটো আৰু বেছিকৈ বিষ হয় মানে আৰু যেটো মাইগ্ৰেইনৰ হয় হেতু সাধাৰণতে কি হয় যেতিয়া বিষৰ আৰম্ভণিটো এনেকুৱা হয় যে কিছুমানে কিবা গোল আকাৰত ধৰা কিবা এটা দৃষ্টি দেখে মানে ক'ব গ'লে মানে দেখাত অকমান প্ৰবলেম এটা হয় কিবা এটা আকাৰ আকৃতি মানে গোল হওক বা ডিম্বাকাৰ হওক এনেকুৱা ধৰণৰ কিছুমান আকাৰ আকৃতি মূৰৰ বিষৰ আগতে দেখিবলৈ আৰম্ভ কৰে ইয়াৰ উপৰি যেতিয়া সাইনাসাইটিস হয় তেতিয়া সাধাৰণতে পানী লগা সমস্যাটো লগত থাকে কিন্তু মাইগ্ৰেইনৰ যেটো সমস্যা তাত সাধাৰণতে যেতিয়া আপুনি কিবা ষ্ট্ৰেছ লয় বা কেতিয়াবা লাইট যদি বহুত বেছিকৈ আপোনাৰ চকুত পৰে বা আপোনাৰ কিছুমান খানা খালেও সেইবোৰ মানে বেছি এগ্ৰাভেট হয় অৰ্থাৎ বেছিকৈ বাঢ়ে মানে মূৰৰ বিষটো তো এইটোৱে মানে ডিফাৰেন্সিয়েশ্যন হয় যে দুইটা মানে সাইনোসাইটিস আৰু মাইগ্ৰেইনৰ ভিতৰত তো আশা কৰোঁ ভিডিঅ'টো হেল্পফুল হৈছে যিসকল বিশেষকৈ ভুক্তভোগী তেওঁলোকৰ লগত বিশেষকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো তেতিয়া মোৰ ভিডিঅ'টো বনোৱাটো সাৰ্থকো হ'ব গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পাই নিশ্চয় কমেণ্ট বক্সত জনাব আৰু শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ ইউটিউবত কিন্তু নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই